তেওঁলোকৰ চেহেৰাটোহে মাত্ৰ একমাত্ৰ বিজেপিৰ হৈ আছিল, কিন্তু তেওঁলোকক জিকাইছে কোনে? আপোনালোকে সেই বস্তুটো অলপ চালি জাৰি চাব লাগে। কোনোবা অসমৰ মন্ত্ৰী আহি ফালে আজি আমাৰ টংলাত 3 মাহ 4 মাহ তেওঁলোকে বাহৰ পাতি আছিলে। তেওঁলোকে আজিৰ দিনত বাহুবলেৰে হওক, ধনে বলেৰে হওক, ৰণককলৰ যেনেকুৱা হয় তেওঁলোকক জিকাইছিলে। হেমন্ত বিশ্ব শৰ্মাৰ মুখৰ চেহেৰাটো চাই ফালে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মুখৰ চেহেৰাটো চাই ফালে তেওঁলোকে নিৰ্বাচনত বিজয়ী হ'বলৈ সক্ষম হৈছে। আৰু এটা কথা আপোনালোকে চিন্তা কৰি, আমাৰ তাততো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া যথেষ্ট কেম্পেইনিং কৰিবৰ কাৰণে। আমাৰ নমস্কাৰ, নিউজ 24 বদলিনৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ। এই মুহূৰ্তত মই উপস্থিত আছোঁ এজন ইউপিপিএলৰ যুৱ নেতা সঞ্জয় দাস। তেখেত খুব চৰ্চিত ছ'চিয়েল মিডিয়াত বা সামাজিক মাধ্যমত খুব চৰ্চিত। তেখেতৰ পৰা পাৰ্টিৰ বিষয়ে বা বৰ্তমান যি বিধানসভা নিৰ্বাচন, সেই বিধানসভা নিৰ্বাচনত ইউপিপিএলৰ কেনেকুৱা প্ৰস্তুতি তেওঁলোকে লৈছে আৰু যিকেইজন মানে প্ৰাৰ্থী মনোনয়ন পত্ৰ দাখিল কৰি তেওঁলোকক জিকাবৰ কাৰণে কিমান মানে প্ৰস্তুত হৈছে, সেই বিষয়ে মই তেখেতৰ ওচৰলৈ কেইটামান কথা জানিবৰ কাৰণে তেখেতক আমন্ত্ৰণ কৰিছোঁ। তেখেত হৈছে সঞ্জয় দাস। আপোনালৈ নমস্কাৰ। নমস্কাৰ। এই মুহূৰ্তত মই আপোনাৰ পৰা জানিব বিচাৰিম, খুব চমুকৈ আমি আলোচনা কৰিম। যিয়ে নহওক, এই হৈছে মানে নিৰ্বাচনী বতৰ, আৰু সেই নিৰ্বাচনী বতৰত হয়তো ইউপিপিএলৰ যি প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে, 16টাকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে BTCত, তেনে ক্ষেত্ৰত টংলা সমষ্টিৰ এজন লেখত ল'বলগীয়া প্ৰাৰ্থী মনোনীত কৰিছে ইউপিপিএল মানে দলে, জয়ন্ত ৰাভা। কি ক'ব এই মুহূৰ্তত আপুনি, যিহেতু আপুনি ইউপিপিএলৰ এজন যুৱ নেতা আৰু ঠিক তেনেকৈ মানে ছ'চিয়েল মিডিয়াত আপোনাৰ বহুখিনি চৰ্চিত হৈ আছে, কেনেকুৱা প্ৰস্তুতি? পোনপ্ৰথমে আপোনালোকৰ নিউজ 24 বড়োলেণ্ডৰ সমূহ দৰ্শকবৃন্দলৈ মই আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। সকলো ৰাজনৈতিক দলৰে লক্ষ্য আৰু উদ্দেশ্য থাকে, আৰু ৰাজনৈতিক দলৰে মেইন লক্ষ্য উদ্দেশ্যটো হ'ল তেওঁলোকে নিৰ্বাচন খেলিব লাগিব, আৰু হ'ল নিৰ্বাচনৰ কাৰণে সকলো ৰাজনৈতিক দলে প্ৰস্তুত হয়। ঠিক তেনেকুৱাকৈ আমি যোৱা BTC নিৰ্বাচনত যিহেতু আমি মেজৰিটি পাবলৈ নোৱাৰিলোঁ, চৰকাৰ গঠন কৰিবলৈ নোৱাৰিলোঁ, কিন্তু আমাৰ ইউপিপিএল দল হিচাপে আমাৰ ভোটৰ সংখ্যাটো কিন্তু কমি যোৱা নাই। যে 2020 চনৰ নিৰ্বাচনতকৈ এইবাৰ আমাৰ ইউপিপিএল দলে ভোটৰ সংখ্যাৰ ক্ষেত্ৰত আমি অধিক ওপৰত আছোঁ। আৰু বিভিন্ন ৰাজনৈতিক দলৰ উত্থান পতনবিলাক থাকে, ৰাজনৈতিক দলৰ তাত বিভিন্ন ধৰণৰ ইছ্যু জড়িত হৈ আছে। কিন্তু এই মুহূৰ্তত আপুনি যিহেতু কৈছে যিহেতু ভোটৰ সংখ্যা কমি যোৱা নাই বুলি পেলাই আপুনি ক'বলৈ বিচাৰিছে, হয়তো BTC যিটো নিৰ্বাচন আৰু বিধানসভাৰ যিটো নিৰ্বাচন, সেই নিৰ্বাচন বহুখিনি মানে পাৰ্থক্য থাকিব। ঠিক তেনেকৈ যোৱাবেলি যিটো BTCৰ নিৰ্বাচন, সেই BTC নিৰ্বাচনত পাব্লিকৰ যিটো মেণ্ডেট লৈ পেলে বিজেপি আৰু BPF-এ যেনেকুৱা তেওঁলোকে নিৰ্বাচিত হৈ গ'ল প্ৰাৰ্থী, তেনে ক্ষেত্ৰত তেওঁলোকে চৰকাৰ গঠন কৰিলে, তেনে ক্ষেত্ৰত আপুনি ক'ব নোৱাৰিব যে আমাৰ ইউপিপিএলৰো মানে ভোটাৰসকল কমি যোৱা নাই বা আমাৰ ছাপৰ্টাৰ কমি যোৱা নাই বুলি ক'ব নোৱাৰিব। এইটো ক্ষেত্ৰত আপুনি কি ক'ব? চাওক, আমাৰ ইউপিপিএল হিচাপে যিখিনি আমাৰ ভোটাৰ্ছৰ সংখ্যা আছিল, এইখিনি আমাৰ তাত অলৰেডি আছে, নাথাকা নহয়। আৰু বিশেষকৈ ডিলিমিটেশ্যনৰ পিছত আমি টংলা সমষ্টিটো প্ৰথমবাৰৰ কাৰণে অপেন চিট হিচাপে আমি পাইছোঁ। আৰু আগতে পানেৰী আছিল, তেতিয়াও আমাৰ অপেনেই আছিল। আৰু ইফালৰ পৰা কলাইগড় এটা বিধানসভা সমষ্টি আছিল, তেওঁৰ আধা অংশ, ইফালে আমাৰ পানেৰী আধা অংশ মিলি ফালে টংলা বিধানসভা সমষ্টি হৈছে। আৰু টংলা বিধানসভা সমষ্টিৰ যোনজন মাত্ৰ আমাৰ ইউপিপিএল দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে, জয়ন্ত কুমাৰ ৰাভা ডাঙৰীয়া, তেখেতে সুদীৰ্ঘ বহুকেইটা বছৰ এটা ছাত্ৰ সংগঠনৰ লগত জড়িত হৈ আছিল, আৰু ছাত্ৰ সংগঠনত এৰি ফালে তেখেতে প্ৰথমবাৰৰ কাৰণে আমাৰ ইউপিপিএল দলত যোগদান দিছে। আৰু তেখেতে এজন ভাল যোগ্য ব্যক্তি, যোগ্য প্ৰাৰ্থী বুলি দলে বিবেচনা কৰিছে, তাৰ কাৰণে দলে হয়তো প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছে। আৰু যোৱাবাৰ যিহেতু BTC নিৰ্বাচনত আমি মধুবাৰী সমষ্টিটো হেৰাব লগা হৈছে, খালিংদৰ সমষ্টিটো হেৰাব লগা হৈছে, ইয়াতে বিজেপি দলে তেওঁলোকে জয়লাভ কৰিছে। কিন্তু এটা কাৰণত আমি চাব গ'লে ইউপিপিএলৰ যিখিনি আমাৰ ভোট শ্বেয়াৰ বা আমাৰ যিখিনি ভোট বেংক, এইখিনি আমাৰ যথেষ্ট ভাল, আৰু আমাৰ নেতা কৰ্মীবিলাক দলত ইতিমধ্যে লাগি আছে। কিন্তু ইয়াতে আপোনাৰ বিজেপিৰ যোনজন 2জন কেণ্ডিডেট ইয়াতে বিজয়ী হৈছে, তেওঁলোকে কেণ্ডিডেট হিচাপে ইয়াতে বিজয়ী হ'ব পৰা নাই। একমাত্ৰ তেওঁলোকৰ আপোনাৰ মতে কি কেণ্ডিডেট হ'লে বিজয়ী হয়? কেণ্ডিডেট হ'লে বিজয়ী হয়, কিন্তু তেওঁলোকৰ চেহেৰাটোহে মাত্ৰ একমাত্ৰ বিজেপিৰ হৈ আছিল, কিন্তু তেওঁলোকক জিকাইছে কোনে?
আপোনালোকে সেই বস্তুটো আপোনালোকে অলপ চালি জাৰি চাব লাগে কোনোবা অসমৰ মন্ত্ৰী আহি ফালে আজি আমাৰ টংলা 3 মাহ 4 মাহ তেওঁলোকে বাহৰ পাতি আছিলে তেওঁলোকে আজিৰ দিনত বাহুবলেৰে হওক ধনে বলেৰে হওক ৰণককলৰ যেনেকুৱা হয় তেওঁলোকক জিকাইছিলে হেমন্ত বিশ্ব শৰ্মা মুখৰ চেহেৰাটো চাই ফালে আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মুখৰ চেহেৰাটো চাই ফালে তেওঁলোকে নিৰ্বাচনত বিজয়ী হ'বলৈ সক্ষম হৈছে আৰু এটা কথা আপোনালোকে চিন্তা কৰিব তেওঁলোকৰ মন্ত্ৰীবিলাকে বিটিচিত যেহেতু কোড অফ কণ্ডাক্ট লাগি গৈছিল বিটিচিত নিৰ্বাচনী বতৰণি বঁটা চলি আছিল তেতিয়াৰ সময়ত তেওঁলোকে ইলিগেলি সাইলেন্ট বজাই বজাই তেওঁলোকে কেম্পেইনিং কৰিছে মিনিষ্টাৰ বিলাকে ইয়াতে আহি ফালে টংলা চাৰিআলিৰ মাছমজিয়াত তেওঁলোকে কেম্পেইনিং কৰি ফালে চাৰিআলি ৰোড ব্লক কৰি ফালে তেওঁলোকে আজিৰ দিনত কেম্পেইনিং কৰিছে তেনেকুৱা ফালে আজিৰ দিনত অসমৰ পিকচাৰটো লৈ ফালে অসমৰ পৰা মন্ত্ৰীবিলাকে ইয়াতে বাহৰ পাতি ফালে নৰেন্দ্ৰ মোদীৰ চেহেৰাটো চাই ফালে আপোনাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সৰু কাউন্সিল সমষ্টিত 4 বাৰ 5 বাৰ কৈ তেখেতে কেম্পেইনিং কৰিব লগা হৈছে গতিকে সেইবিলাক বিভিন্ন কাৰণত ইস্যুত আমাৰ হাৰিব লগা হৈছে গতিকে ৰাইজে দিয়া যিখিনি ভোট শ্বেয়াৰটো আমাৰ অলৰেডি বাঢ়ি গৈছে আৰু আপুনি ক'ব খোজে নেকি যে হেমন্ত বিশ্ব শৰ্মা আৰু কোনোবা বগা যিটো নেতা বিজেপি তেওঁলোকে যদি নাহিল হয় কেম্পেইনিং নকৰিলে হয় বা প্ৰচাৰ নকৰিলে হয় তেতিয়া বিজেপি তাৰমানে এইটো একদম স্পষ্ট কথা তেওঁলোকৰ যিবিলাক কেণ্ডিডেট আছে তেওঁলোকেতো কেতিয়াও জিকিব নোৱাৰে তেওঁলোকে একমাত্ৰ জিকাৰ কাৰণটো হ'ল বিজেপি দলৰ যোনটো নাকি তেওঁলোকৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক মোদী ডাঙৰীয়া হওক তেনে ক্ষেত্ৰত আপোনালোকৰ যেতিয়া বৰ্তমানৰ প্ৰাৰ্থী জয়ন্ত ৰাভা তেওঁ প্ৰাৰ্থী হিচাপে খুব ভাল বুলি আমিও শুনিছো তেনে ক্ষেত্ৰত তেওঁৰ কেম্পেইনিঙৰ কাৰণে আপোনালোকে কৰি আছে তেওঁ জিকি যোৱাৰ কি এটা ৱে বা ৰাস্তা কেনেকৈ আছে আপোনালোক চাওক তেওঁলোকৰ যেহেতু কেম্পেইনাৰ বিলাক আহিল বা নেতাবিলাক আহিল স্বয়ং হেমন্ত বিশ্ব শৰ্মাই আহে আপোনালোকৰ তাত কোনে আহিব চাওক আমাৰ তাততো আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া যথেষ্ট কেম্পেইনিং কৰিবৰ কাৰণে আমাৰ দল হিচাপে যেহেতু আমি ইণ্ডিয়াত বৰ্তমান নাই ইণ্ডিয়াত নথকাকে আমি 15টা বিধানসভা সমষ্টিৰ বিজেপি ভিতৰত প্ৰাৰ্থীটো দিছো আৰু ইতিমধ্যে আমাৰ সকলো প্ৰাৰ্থীৰ কাৰণে সকলো নেতা কৰ্মীয়ে গাছটোৰত গৈ পেলাই কাম কৰি আছে বোৰ্ড কমিটি হওক প্ৰাইমাৰী কমিটি হওক সকলো নেতা কৰ্মীয়ে লাগি আছে আৰু বিটিচি নিৰ্বাচনত যেহেতু অসমৰ নিৰ্বাচন নাছিল এইটো অসমৰ নিৰ্বাচন এতিয়া যিসকল ব্যক্তি মন্ত্ৰীবিলাকে আমাৰ ইয়াতে বাহৰ পাতিছিল তেওঁলোকৰ নিজা নিজা সমষ্টি আছে তেওঁলোকে নিজা নিজা সমষ্টিৰ প্ৰাৰ্থীত্ব পাইছে তেওঁলোকে নিজে নিজে তাতে লাগিব আজি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হওক পীযুষ হাজৰিকা ডাঙৰীয়া হওক যিকোনো বিজেপি দলৰ মিনিষ্টাৰ হৈ হওক বা আমাৰ বিধায়ক হওক তেওঁলোকে আজি নিজৰ সমষ্টি গৃহ সমষ্টি দি ফালে ইয়াত আহিব নোৱাৰিব তেওঁলোকে প্ৰথম কথাটো সেইটো আৰু দ্বিতীয় কথাটো হৈছে যে তেওঁলোকে যেহেতু যোৱাবাৰ যেনেকুৱাকৈ জিকি গৈছিল বা ভোটৰ সংখ্যাটো ৰাইজক পাইছিলে আৰু এই ক্ষেত্ৰত একমাত্ৰ এই বিজেপিৰ ডাঙৰ ডাঙৰ বাগা নেতাৰ চেহেৰাতে তেওঁলোকে জিকিবলৈ সক্ষম হৈছে আৰু এইবাৰ যেহেতু তেওঁলোকৰ লগত আমি এই ডাঙৰ বাগা নেতাবিলাকে আহি পেলাই কেম্পেইনিং কৰিব নোৱাৰিব তাৰ কাৰণে তেওঁলোকৰ যোনটো নেকি ভোট বেংক আছিল বা ভোট শ্বেয়াৰটো আছিল সেই ক্ষেত্ৰত তেওঁলোকে ক'বাত না ক'বাত খলঠেক খাব আৰু ইপিপিএলে যেহেতু 5টা বছৰ চৰকাৰ চলাকালীন আমি এটা শান্তিৰ বাতাবৰণ বিটিচি সৃষ্টি কৰিছিলো সেই শান্তিৰ বাতাবৰণটো চাই ফালে আৰু যেহেতু ইণ্ডিয়াৰ লগত এলায়েন্স কৰি ফালে তেওঁলোকে বিপিএফ আৰু বিজেপি চৰকাৰৰ আহাৰ পিছত তেওঁলোকে বিজেপি 11খনত খেলি আছে বিজেপি 4খনত খেলি আছে এতিয়া চাব গ'লে আপোনালোকৰ বিপিএফে যোনটো নেকি ভোটটো পাইছে যোৱাবাৰ তেওঁলোকে একমাত্ৰ মাইনৰিটি ভোটাৰসকলক ৰাম ঠগন দি ফালে প্ৰমোদ বড়ো ডাঙৰীয়াই বিজেপিৰ বি টিম হয় প্ৰমোদ বড়ো ডাঙৰীয়াই ইলেকশ্যন কৰে প্ৰমোদ বড়ো ডাঙৰীয়াই মাইনৰিটি ভোটাৰসকলৰ মুছলিম ভাই বন্ধুসকলৰ ঘৰ ভাঙে তেখেতে বুলডোজাৰ তেনেকুৱা ভুৱাব অপপ্ৰচাৰ চলাইছিল হাগ্ৰামা মল্লিক ডাঙৰীয়াই কৈছিল যে আমি মাৰ্চত আমি বিজেপি দলৰ স্বাৰ্থ পাতিম ইলেকশ্যন শেষ হোৱাৰ পিছত আমি কাৰো লগত নাযাওঁ আমি না কংগ্ৰেছৰ লগত যাম না আমি বিজেপিৰ লগত যাম কিন্তু দেখা গ'ল কি তেওঁলোকে চৰকাৰ গঠন কৰাৰ পিছদিনা দিছপুৰত গৈ হাগ্ৰামা মল্লিক ডাঙৰীয়াই 28খন আসন পোৱাৰ স্বত্বতো তেওঁলোকে যাই পেলাই বিজেপিৰ ভৰি ধৰি লৈছে কিহৰ কাৰণে বিজেপিৰ ভৰি ধৰি লৈছে এই কথাটো হাগ্ৰামা মল্লিক ডাঙৰীয়াই আজিৰ দিনত খোলাসা কৰিব নোৱাৰে আৰু সেই ক্ষেত্ৰত যেহেতু মুছলিম মানুহক ইতিমধ্যে তেওঁলোকে ঠকাইছে ভোটাৰসকলক সেই কাৰণে এইবাৰ আমাৰ যেহেতু এটা প্লাছ পইণ্ট হৈ আছে আমি কাৰো লগত নাই আমি অকলশৰীয়াকৈ নিৰ্বাচন খেলিছো আৰু 15টাৰ ভিতৰত 15টা সমষ্টি আমি বিজয় কৰিবলৈ সক্ষম হওঁ আৰু বিশেষকৈ মুছলিম ভোটাৰসকলে ভাই বন্ধুসকলে এইবাৰ আমাক ইপিপিএলক একক সংখ্যাগৰিষ্ঠতাৰে তেওঁলোকে ভোট প্ৰদান কৰিবলৈ গৈ আছে আৰু আমাৰ যেহেতু পকেট ভোট যিখিনি আছে নিশ্চয় আমি ইয়াৰ পৰা বিজয় হৈ যাম আৰু আপোনালোকে এটা কথা চাব বিজেপিৰ যোনজন প্ৰাৰ্থী দিছে ইয়াতে টংলা সমষ্টিত এই প্ৰাৰ্থীজনক যদি আপোনালোকে তেওঁলোকৰ পুৰণি কাহিনীবিলাক আজিৰ দিনত গম পায় বিজেপি দলটোক মই বেয়া পাওঁ নাই বা বিজেপি দলক মই গালি নাপাৰো কিন্তু বিজেপি দলৰ আৰু ভাল কেণ্ডিডেট বিলাক আছিল আজি দিগন্ত বৰুৱাৰ নামে চৰ্চা হৈছিল শ্যামল চৰকাৰৰ নামে নহওক আপোনাৰ অৰ্পণা মেধি ডাঙৰীয়াৰ নামে নহওক সন্তোষ কুজৰ ডাঙৰীয়াৰ নামে নহওক তেনেকুৱা বহুত নেতা আছিল টপ পুৰণি নেতা আছিল লিডাৰ তেনেকুৱা নেতাবিলাকক থৈ ফালে তেওঁলোকে আজিৰ দিনত চুৰৰ চৰ্দাৰ এজন তেওঁলোকে আজি বিকন ডেকা ডাঙৰীয়াক তেওঁলোকে প্ৰাৰ্থীত্ব প্ৰদান কৰিছে আৰু বিকন ডেকা ডাঙৰীয়াৰ চৰিত্ৰটো কি আৰু এই বিকন ডেকাৰ ডাঙৰীয়াই ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থীজনে জনাইছে তেখেতে শ্ৰমিকৰ টকা মাৰা বুলি
এইখিনি কথা আমি আগতো শুনিছিলো, সংবাদ মাধ্যমৰ জৰিয়তে শুনি পাইছো, কোনোবা পেপাৰ কাটিঙতো ওলাইছিল, আমি দেখা পাইছো। তেখেতে বিকন ডেকা ডাঙৰীয়াই মেনেজাৰ হৈ থকা অৱস্থাত বা এটা বাগানত কৰ্মৰত হৈ থকা অৱস্থাত শ্ৰমিকৰ পৰা তেখেতে বিজুলী এই নামত টকা সংগ্ৰহ কৰিছিল, আৰু সেই টকাটো তেখেতে ইলেক্ট্ৰিচিটি বোৰ্ডত পেমেণ্ট কৰিব নোৱাৰিছিল, আৰু বিভিন্ন শ্ৰমিকৰ পৰা টকা পইচা উঠাই পেলাই তেখেতে লুটি পুটি খাইছিল। আৰু তেখেতৰ মৌচুমটো আজিৰ দিনত আপোনালোকে চাব, যি ৰজাঘৰীয়া তেখেতৰ ষ্টাইলটো। আৰু সময়ত মই আপোনাক কওঁ, যিহেতু কেণ্ডিডেট এজন প্ৰাৰ্থী হিচাপে পাৰ্টি প্ৰক্ষেপ কৰিলে, তেনে ক্ষেত্ৰত তেওঁ বিজেপিৰ হৈ খেলিব, বিজেপিৰ হৈ যুদ্ধত নামিব। তেনে ক্ষেত্ৰত তেওঁৰ যিটো বেকগ্ৰাউণ্ড ভাল আৰু বেয়া, প্ৰতিকৰে মানে থাকিলেও নাথাকিলেও সেই একেই কথা। কিন্তু ৰাজনীতি পথাৰত যিটো যুঁজ, সেই যুঁজত আপুনি কৈছে নে কিবা পাৰ্চনেলি আছে? নাই, পাৰ্চনেলি কোনো ব্যক্তিগত খণ্ড কিবা নাই। আমাৰ যিকোনো জনপ্ৰতিনিধিৰ ওপৰত হওক বা কেণ্ডিডেটৰ ওপৰত হওক, আমাৰ কাৰো লগত ব্যক্তিগত শত্ৰুতা নাই। ৰাজনীতিত এটা কথা জানিব, কোনো শত্ৰু নাই, কোনো মিত্ৰ নাই। আপোনালোকে ইতিমধ্যে দেখা পাইছে, চন্দন মম ডাঙৰীয়া আমাৰ তাত আহিছিল, খাম্পা বৰগেৰে আমাৰ ইপিপিএলৰ দলত আছিল। তেওঁলোকে ইতিমধ্যে আমাৰ দলত আহি পোৱাৰ পিছত কিছুমানে জিকিছে, কিছুমানে হাৰিছে। কিন্তু ইপিপিএল দল হিচাপে, চিনিয়ৰ লিডাৰ হিচাপে আমি যিখিনি মৰ্যাদা দিব লাগে আমি তেওঁলোকক দিছিলো। কিন্তু তেওঁলোকে আজিৰ দিনত কিছুমানে জিকিছে, কিছুমানে হাৰিছে, আৰু আমি ইতিমধ্যে যিহেতু আমাৰ চৰকাৰ নাই, তেওঁলোকে বিপিএফ দলত আকৌ পুনৰবাৰ ঘূৰি গৈছে। গতিকে ৰাজনৈতিক দলত কোনো শত্ৰু নাই, কোনো মিত্ৰ নাই। কিন্তু টংলাটো যিহেতু এটা পুৰণি চহৰ, এই চহৰৰ বিভিন্ন জল পথ বিভিন্ন ধৰণৰ সমস্যা আছে, জ্বলন্ত সমস্যাবিলাক জড়িত হৈ আছে। টংলা পুৰণি টাউন হিচাপে আজি আমাৰ শিক্ষাৰ নগৰ বুলি ক'লে ওদালগুৰি ডিষ্ট্ৰিক্টৰ টংলা বুলি আমি সকলোৱে গম পাওঁ। আজি সেই শিক্ষাৰ নগৰটো ধূলিৰ নগৰত পৰিণত হৈ গৈছে। আপোনালোকে সকলোৱে দেখা পাইছে, সঘনাই মানুহবিলাকে প্ৰেছ মিট দি থাকে, কিমান হেৰাশাস্তি হৈ আছে ধূলিৰ কাৰণে, বাচ্চাবিলাকে স্কুলত যাব নোৱাৰে, তেনেকুৱা এটা পৰিৱেশ সৃষ্টি হৈছে। আৰু এটা কথা চিন্তা কৰক আপুনি, আমাৰ ইয়াতে বিজেপিৰ MP আছে, দিলীপ শইকীয়া ডাঙৰীয়া আছে, ইয়াতে স্পীকাৰ বিশ্বজিৎ দোমেনী ডাঙৰীয়া ইয়াতে হৈ গৈছে। একমাত্ৰ ইপিপিএলে তেওঁলোকক বিশ্বজিৎ দোমেনী ডাঙৰীয়াক ভোট দি পেলাই আমি জিকাই আনিছিলো, আমাৰ চিটটো বিশ্বজিৎ দোমেনী ডাঙৰীয়াক আমি এৰি দিছিলো। আৰু এই বিশ্বজিৎ দোমেনী ডাঙৰীয়াক টংলাবাসী ৰাইজে একক সংখ্যাগৰিষ্ঠতাৰে ভোট প্ৰদান কৰিছিল। কিন্তু তাত স্বত্ব বিশ্বজিৎ দোমেনী ডাঙৰীয়া আমাৰ টংলাৰ কাৰণে একো উন্নতি কৰিব পৰা নাই। আজি আমাৰ টংলা চহৰত বিভিন্ন ক্ষেত্ৰতে হওক, আমাৰ মেল মিটিং কৰিবৰ কাৰণে এটা প্ৰেক্ষাগৃহ লাগে। কিন্তু তেওঁলোকে 5টা বছৰ চৰকাৰ চলাকালীন তেওঁলোকৰ MP থকাৰ পিছতো তেওঁলোকৰ নমিনেট MCLAও আছিল অৰ্পণামিতি ডাঙৰীয়া থকাৰ, কিন্তু এটা হলৰুম তেওঁলোকে বনাই দিব পৰা নাই। বৰদলৈ ভৱনটো ভাঙি আছে, সেইটোৱে তেওঁলোকে আজিৰ দিনত ঠিক কৰিব পৰা নাই। ইয়াৰ টকা পইচা কাটি পেলাই কোনোবাই ডিমাকুছিত লৈ যায়, আন জেগাবিলাকত লৈ যায়। ঠিক আছে, বাহিৰত লৈ যাওক, বেলেগ ঠাইতো লৈ যাওক, সেই জেগাবিলাকো উন্নতি হ'ব লাগে। আমাৰে সমষ্টিৰে এটা অংশ, আমি সেইটো কোৱা নাই, উন্নতি হ'ব লাগে। কিন্তু টংলাখনতো তেওঁলোকে চাব লাগিছিল, কিন্তু চোৱা নাই। আজি সুজিত নাৰ্জাৰী অডিটৰিয়াম হলটো আমাৰ SDপুৰ বাংলাৰ ওচৰত, পুৰণি বাংলাৰ ওচৰত, আমাৰ BTC চৰকাৰৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াই আপচু আন্দোলনত প্ৰথম যোনজন ব্যক্তি আছিল শ্বহীদ, তেখেতৰ নাম আছিল সুজিত নাৰ্জাৰী, আমাৰ গোৰেশ্বৰৰ আছিল। তেখেতৰ নামত 40টা সমষ্টিত তেখেতে 52টা অডিটৰিয়াম হল বনাইছে। আজি এই অডিটৰিয়াম হলত আজি টংলাত আপোনালোকে দেখা পাইছে, ইমান ধুনীয়া অডিটৰিয়াম হলত আজি BJP হওক, AGP হওক, কংগ্ৰেছ হওক, XYZ যোনে নহওক, যিকোনো মেল মিটিং ইয়াতে খুব ধুনীয়াকৈ হৈ আছে। আৰু বিশ্বজিৎ দোমেনী ডাঙৰীয়া চৰকাৰ থকা বাবে আজিৰ দিনত টংলাত তেওঁ দেখাব নোৱাৰিব যে টংলাৰ কাৰণে তেওঁ কিবা এটা কাম কৰিছে। আৰু তেখেতে গম পাইবা নিশ্চয় তেখেতে হাৰিব বুলি। আৰু BJP দলে তেখেতে হাৰাৰ কাৰণে আজিৰ দিনত তেখেতে নিজৰ জাগাটো আজিৰ দিনত সলনি কৰি পেলাই তামোলপুৰত খেলিব গৈছে। তামোলপুৰতো বিশ্বজিৎ দোমেনী ডাঙৰীয়া প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত টিকিব নোৱাৰিব, তাতে গুৱা হাৰি যাব বুলি যোনটো ভাত কয়, সেই তেনেকুৱা হাৰিবলৈ গৈ আছে তেখেতে। প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত জিকিব নোৱাৰিব। আৰু বিশ্বজিৎ দোমেনী ডাঙৰীয়াক যদি দিলে হয় ইয়াতে, এইবাৰ ৰাইজে তেখেতক পহু খেদা দিলে হয় বিশ্বজিৎ দোমেনী ডাঙৰীয়াক। আমি যাম, পিছলৈ যাম এইবিলাক কথা। কিন্তু মূলতঃ যিহেতু বৰ্তমান সমাগত বিধানসভা নিৰ্বাচন, টংলা যিটো সমস্যা আপুনি ক'লে, টংলাৰ বিগত সময়ছোৱাত যিকেইজন জনপ্ৰতিনিধি আছিলে তেওঁলোকে টংলাৰ কাৰণে কোনো এটা কাম নকৰিলে, আপোনাৰ মুখৰ পৰাই শুনিছো। কিন্তু আপুনি জয়ন্ত ৰাভা, বৰ্তমান তেওঁ ইউপিপিএলৰ প্ৰাৰ্থী, তেওঁৰ কাৰণে আপুনি কি কৰিব? আৰু তেওঁ কিয় প্ৰাৰ্থী আপোনালোকে প্ৰক্ষেপ কৰিলে, কি কাম কৰিব নাই? আৰু তেওঁক জিকাই নিয়াৰ কাৰণে আপোনালোকৰ কেনেকুৱা প্ৰস্তুতি থাকিব? চাওক, গণতন্ত্ৰত নিৰ্বাচন হয়, আৰু চাওক জনতাই জনাৰ্দন বুলি কয়। গণতন্ত্ৰত ৰাইজে ৰজা, ৰাইজে এজন ভোট দি পেলাই জনপ্ৰতিনিধি জিকাই পেলাই সমষ্টিৰ বিভিন্ন অভাৱ অভিযোগ এইবিলাকৰ কাৰণে মাত মাতিবৰ কাৰণে এছেম্বলিলৈ পঠাই দিয়ে। আৰু এইজন জনপ্ৰতিনিধিয়ে এছেম্বলিত গৈ পেলাই ৰাইজৰ সুখ দুখৰ কথা, সমষ্টিৰ উন্নয়নৰ কথাবিলাক তেওঁলোকে তাতে গৈ পাতে। আৰু আমি এইবাৰ আশাবাদী, যিহেতু জয়ন্ত ৰাভা ডাঙৰীয়াক এজন যুৱ নেতা হিচাপে, তেখেতে কোনো ৰাজনৈতিক দলৰ লগত জড়িত নথকা হিচাপে, তেখেতে এজন ভাল তাৰমানে ব্যক্তি হিচাপে বিভিন্ন ক্ষেত্ৰত তেখেতৰ অৰিহণা আছে সমাজত, ছাত্ৰ সংগঠন কৰি অহা ব্যক্তি। গতিকে তেখেতৰ নেতৃত্বত আমাৰ টংলাখন আগতে আমি BPF দলৰ পৰা 4বাৰ কমলী বাইদেউক আমি ইয়াৰ পৰা MLA বনাই পঠাইছিলো। কিন্তু আমি তেখেতক দেখা পাইছো এছেম্বলি হাউচত গৈ পাই তেখেতে টোপনিয়ে মাৰি থাকে, ৰাইজৰ কাৰণে এটা মাত দিব নোৱাৰে তেখেতে।
কিন্তু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াক যেহেতু আমি একক সংখ্যাগৰিষ্ঠৰে ভোট প্ৰদান কৰি এছেম্বলিলৈ পঠাইছিলো, তেখেতে যিখিনি কাম কৰিব লগা আছিল টংলাবাসী হিচাপে আমি সন্তুষ্ট নহয়, আৰু টংলাত আমি একো পোৱা নাই। টংলাৰ যিখিনি অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰজেক্ট এইবিলাক কাটি পেলাই তেওঁলোকে বাহিৰত লৈ গৈছে। কোনোবা শ্বিলঙৰ পাৰ্টি আহি পেলাই, গুৱাহাটীৰ পাৰ্টি আহি পেলাই, কোনোবা আপোনাৰ এই ধুবুৰীৰ পাৰ্টি আহি পেলাই তেওঁলোকক আজিৰ দিনত ধনী হৈছে। সেই মানুহবিলাকে আজিৰ দিনত আমাৰ ইয়াতে সোমাই পেলাই কাম কৰে। তেনেকুৱা ক্ষেত্ৰত যে কেইটামান আঁচনি, যি আঁচনিবিলাক ৰূপায়ণ কৰাত ফলৱৰ্তী বা তেওঁলোকে ফেইলাৰ হৈছে বুলি আপুনি কয় নেকি? আঁচনিৰ ক্ষেত্ৰত কি হ'ব, যিকোনো চৰকাৰে আহিলে আঁচনিটো দি আছে, আঁচনিৰ টকাটো ক'ৰ পৰা আহিছে? প্ৰথম কথাটো আঁচনিৰ টকা ক'ৰ পৰা আহিছে? আজিৰ দিনত এটা বাচ্চা জন্ম হোৱাৰ লগে লগে তেখেতৰ মূৰত আজি ধাৰৰ বোজা আহি পৰিছে। চৰকাৰে উন্নতি কৰি আছে, আমি বেয়া পোৱা নাই, চৰকাৰে উন্নতি কৰিব লাগে, ৰাইজক সুবিধা প্ৰদান কৰিব লাগে। আজি চৰকাৰে যেনেকুৱাকৈ প্ৰদান কৰিছে, আজি বিজেপি দলে কি কৰি আছে, বেলচা মাৰি ফালে তেওঁলোকে লৈ যাই আছে পাব্লিকৰ পৰা, চামুচে তেওঁলোকে প্ৰদান কৰে, চামুচ দি ফালে তেওঁলোকে প্ৰদান কৰি আছে। তেনেকুৱাই হৈ আছে আজিৰ দিনত। কালিত পৰহি যেতিয়া চৰকাৰ আহি যাব, তেওঁলোকৰ যদি চৰকাৰ অহাৰ পিছত তেওঁলোকে কি কৰিব, মিঠাতেলটো যদি আজি 100 টকা খাব লাগে, কালি 200 টকা খাব লাগিব। সাধাৰণ ৰাইজৰ হাজিৰাটো বাঢ়ি নাযায় না, এনেকুৱা হৈ থাকিব। গতিকে পাব্লিকেতো আজিৰ দিনত বিপদত পৰি আছে না। তো তেনেকুৱা আজিৰ দিনত পৰিৱেশটো হ'বলৈ গৈছে। আজি ধাৰৰ ওপৰত ধাৰ। বিজেপিয়ে উন্নতি কৰা নাই বুলি মই মানা নকৰোঁ, বিজেপিয়ে যথেষ্ট উন্নতি কৰিছে, উন্নতি কৰিব লাগে। কিন্তু তেওঁলোকে উন্নতি কৰাৰ ছাত্ৰত যিখিনি ঋণৰ বোজা আজিৰ দিনত বাঢ়ি গৈ আছে, এইবিলাকৰ জিম্মা কোনে ল'ব? একাংশ মানুহৰ ওপৰতে পৰি আছে। আমি তেওঁলোকে দিব লাগে, এটা সীমাৰ ভিতৰত তেওঁলোকে দিব লাগে। সীমাটো অতিক্ৰম কৰি পেলাই তেওঁলোকে বহু ওপৰত লৈ গুচি গৈছে। গতিকে মই এইখিনিয়ে ক'ব বিচাৰিছোঁ, আৰু EPPL দল হিচাপে যোৱা 5টা বছৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি 3.5 বছৰ চৰকাৰ চলাইছোঁ। 1.5 বছৰ মহামাৰী কৰোণাৰ কাৰণে চৰকাৰ চলাব নোৱাৰিলোঁ। আৰু BTC ইলেকশ্যনটো যিহেতু আমাৰ 6 মাহ আগতে নিৰ্বাচন হৈ গৈছে, আৰু BPF দলে বিভিন্ন অভিযোগ দি থাকিলে প্ৰমোদ বড়ো ডাঙৰীয়া আজিৰ দিনত টকা শেষ কৰিব পৰা নাই। যেহেতু ইলেকশ্যনটো 6 মাহ আগত হৈ গৈছে, আমি টকাটো ইউটিলাইজ কৰিব নোৱাৰিলোঁ। প্ৰমোদ বড়ো ডাঙৰীয়াত বিভিন্ন কামৰ চেংচন দিছিলে। আজি টংলা বজাৰটো 8 সমান পানী হয়, মানুহে তাতে বজাৰ কৰিব নোৱাৰে। তাতে 1 কোটি টকাৰ প্ৰজেক্ট প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে প্ৰদান কৰিছিল। সেই টকা পইচাটো আজিৰ দিনত BPF চৰকাৰে হ'বলৈ নিদিলে, এইটো কাটি পেলাই ক'ৰবাত লৈ গৈছে। ঠিক তেনেকুৱা 5 কোটি টকাৰ ষ্টেডিয়াম এটা বৰদোলাত প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত হৈছিল, তেখেতে ফিটা চিটা কাটি গৈছে। এই কামটো তেওঁলোকে আজিৰ দিনত নিদিলে। গতিকে BPF দলটো আজিৰ দিনত পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰম্ভ কৰি দিছে তেওঁলোকে। আপোনালোকে চিন্তা কৰক, তেওঁলোকে চৰকাৰত অহাৰ পিছত 6 মাহ হৈ গৈছে। আজি 6 মাহৰ ভিতৰত কেইজন মানুহক তেওঁলোকে মাটিৰ বাৰ্তা দিছে? মাটিৰ বাৰ্তা দিম বুলি কৈছিল, দিব পৰা নাই। তেওঁলোকে আজিৰ দিনত 6 মাহ চৰকাৰ গঠন কৰাৰ পিছত কৈছে যুৱক যুৱতীসকলক আমি 2 লাখকৈ চেক প্ৰদান কৰিম। ইতিমধ্যে তেওঁলোকে যিবিলাক 2-এজনক চেক দিছে তেওঁলোকে BPF কৰ্মী। যুৱক বুলি কাক কয়? 30 বছৰ 40 বছৰৰ মানুহবিলাক আমি যুৱক বুলি কওঁ। 28 বছৰ আপোনাৰ 25 বছৰক তেওঁলোকে চেক প্ৰদান কৰিছে। BPF দলৰ কোনোবা কৰ্মী আছে, তেখেতৰ বয়স 65 ইয়াৰ্ছ 60 ইয়াৰ্ছ, তেনেকুৱা ব্যক্তি আজি 2 লাখ টকাকো পাইছে। কিন্তু আপোনালোকে পাইছে, এটা ঘৰৰ ফেমিলি 5জনকৈ পাইছে। হাজবেণ্ডে পাইছে, ৱাইফে পাইছে, তেখেতৰ ছোৱালীও পাইছে। এনেকুৱা ৰেকৰ্ড BPF দলত আজিৰ দিনত হৈ গৈছে। তেওঁলোকে যদি আপোনাৰ পৰা প্ৰুফ বিচাৰে আপুনি দেখাব পাৰিব? কেনেকৈ? আমাৰ তাত জল পট ইয়াৰ উদাহৰণ আছে, আমি দিবলৈ একদম সাজু। তাৰ ইতিমধ্যে মই সংবাদ মাধ্যমৰ জৰিয়তে তাৰ লিষ্ট উদঙাই দিছোঁ। ইয়াৰ ক্ষেত্ৰত মই এইটোকে মানে ক'ব বিচাৰিছোঁ, যিহেতু তেওঁলোকে 5 গেৰাণ্টি দিছিলে, 5 গেৰাণ্টিৰ তেওঁলোকে মানে ৰূপায়ণ কৰিছে। কি ক'ব? তেওঁলোকৰ গেৰেণ্টিটো দূৰৰে কথা, তেওঁলোকে পৰিৱৰ্তনৰ নামত ৰাইজক খালী বৰ্তন দিছে, ৰাইজক একো দিব পৰা নাই। তেওঁলোকে 5টা গেৰেণ্টিটো দূৰৰে কথা। এতিয়া হাগ্ৰামা মৌলী ডাঙৰীয়া 6 বছৰৰ ভিতৰত 6 মাহৰ ভিতৰত চৰকাৰ গঠন কৰি পেলাই BTCৰ ভিতৰত এটা কামে কৰিব পাৰিছে তেখেতে জানে? একমাত্ৰ হাগ্ৰামা মৌলী ডাঙৰীয়াৰ মিছেছ শিউলি ব্ৰহ্ম ডাঙৰীয়াক তেখেতে টিকেট প্ৰদান কৰিছে, আৰু তেখেতে MLA বনাবলৈ গৈ আছে। গতিকে মুনমুন বাইদেউ ডাঙৰীয়া তেখেতৰ খুৰখালী। যোনজন খুৰখালীয়ে যোৱা বছৰ ক্ষমতা হেৰাই পেলাই কৈছিল BTC জুং বনাই গণ বুলি বড়ো ভাষাত কৈ পেলাই থু পেলাই থৈ গৈছিল। মানে চেউলি আৰু মুনমুন ব্ৰহ্ম আৰু মানে হাগ্ৰামা 3জন বৰ্তমান তেওঁলোকে গাদীত অধিষ্ঠিত হ'ব বিচাৰিছে। সেইটো ক্ষেত্ৰত আপুনি পৰিয়ালকেন্দ্ৰিক বুলি ক'ব? পৰিয়ালকেন্দ্ৰিক ৰাজনীতি হ'ব বিচাৰে। আজি BPF দলৰ ইমান চিনিয়ৰ মষ্ট টপ ৰেংকৰ লিডাৰবিলাক আছে, কৰ্মীৰাজ্য ব্ৰহ্ম ডাঙৰীয়ানী আছে, তেওঁলোকক দিব পাৰিলে হয়। কাষ্টম বসুমতী লাগি আছে, আজি পগলা কুকুৰৰ দৰে ভুগি আছে। ছাজান আলী আহমেদ আছে, কামাল আজাদ আছে, তেনেকুৱাতো বিভিন্ন ব্যক্তি। আজি দুৰ্গা দাস বড়ো টিকেটৰ পৰা বঞ্চিত হৈ গ'ল, তেখেতক দিয়ক। যেই দুৰ্গা দাস বড়োৱে নাকি BPF দলৰ হৈ পেলাই চিউৰি ডাঙৰ লেকচাৰ মাৰি ফুৰিছিল, হেলিকপ্টাৰত উঠি ফুৰি আছিল, আজি লেণ্ডিং কৰিব পৰা নাই, কিমান লাজৰ কথা। গতিকে আজি তেল মাৰি আছে এতিয়া হাগ্ৰামা মৌলী ডাঙৰীয়া। সেনেকুৱা কাৰণত বিচলিত হ'ব পাৰে নেকি? নিশ্চয় হ'ব। BPF দলটোতো আজিৰ দিনত 0 হ'বলৈ গৈছে বিধানসভা নিৰ্বাচনত। তেওঁলোকৰ একো অস্তিত্ব নাথাকিব BTCত। আপোনালোকে এটা কথা চাই থাকক বিধানসভা নিৰ্বাচনৰ পিছত। বৰ্তমান আহিম, যিহেতু বৰ্তমান আমি টংলা সমষ্টিৰ বিষয়ে কৈছোঁ বিধানসভা নিৰ্বাচনৰ কাৰণে, যিহেতু NDAৰ এজন মানে প্ৰাৰ্থী প্ৰক্ষেপ কৰিলে BJP ফালৰ পৰা বিকন ডেকা তেখেতক। দুয়োটা পাৰ্টিৰ লগ হৈ পেলাই আপোনালোকে তেওঁলোকক চেলেঞ্জ দিব পাৰিব? কিয় নোৱাৰিম? চেলেঞ্জটো আমি দিব নোৱাৰিম। কেনেকৈ দিব আপোনালোকে? মই ব্যক্তিগত হিচাপে চেলেঞ্জ দিব নোৱাৰিম। চেলেঞ্জটো কোনে দিব? ৰাইজে দিব।
গণতন্ত্ৰ ৰাইজে ৰজা। বিগত সময়বোৰত আপোনালোকে চেলেঞ্জ দিব নোৱাৰিলে, বৰ্তমান পাৰিব জানো? চাওক কিয় নোৱাৰিম, বিগত সময়ত যিহেতু আমি চেলেঞ্জ দিব নোৱাৰিলো আপুনি বুলি কৈছে, আমি চেলেঞ্জ দিব পৰা নাই না, চেলেঞ্জ দিব নোৱাৰা নহয় না, আমি ইলেকশ্যনৰ কথা কৈছো। চেলেঞ্জটো আমি নিশ্চয় দিছো, আমি কিবা কাৰণত হাৰিছো। প্ৰমোদ বড়ো ডাঙৰীয়া যোনটো মিছন আৰু ভিজন, এই ভিজনটো ৰাইজৰ মাজত লৈ যাওয়াত ক'ৰবাত আমি ফেলা হৈছো, বা ৰাইজে প্ৰমোদ বড়ো ডাঙৰীয়া মিছন ভিজনটো বুজিবলৈ ক'ৰবাত ফেলা হৈছে। কিন্তু আমাৰ ভোটৰ সংখ্যাটো কমি যোৱা নাই না। তেওঁলোকে কেনেকৈ চৰকাৰত আহিছে BPF দলে? BPF দলে চৰকাৰ অহাৰ কাৰণটো কি? তেওঁলোকে একমাত্ৰ মুছলিম ভোটবিলাক লৈ পেলাই চৰকাৰত আহিছে। তেওঁলোকৰ কমিটমেণ্ট কি আছিল? যে আমি চৰকাৰত অহাৰ পিছত না কংগ্ৰেছৰ লগত যাম না বিজেপিৰ লগত যাম। তেওঁলোকে কোনোবা গৰু চোৰক আনি পেলাই আজি 6 কৰা এজন ব্যক্তি MCLA বনাই পেলাই আজি চিণ্ডিকেট চলাব আৰম্ভ কৰি দিছে। এই তেনেকুৱা ব্যক্তিবিলাক আজি আনি পেলাই BPF দলৰ তেওঁলোকে যোগদান কৰাই পেলাই টিকেট দি পেলাই তেওঁলোকে কি কৈছিল যে মুছলিমৰ ঘৰ ভাঙে বিজেপি চৰকাৰে, প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰে। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াক ভোট দিলে প্ৰমোদ বড়ো ডাঙৰীয়া আপোনালোকৰ ঘৰ ভাঙিও, প্ৰমোদ বড়ো ডাঙৰীয়া বিজেপিৰ B টিম হয়। প্ৰমোদ বড়ো ডাঙৰীয়া বড়ো মানুহ হয়, এপছু নেতা কৰি অহা মানুহ। এইজন ব্যক্তিক কেতিয়াও আপোনালোকে ভোট প্ৰদান কৰিব নালাগে। এপছু মানে EPPL এপছু প্ৰমোদ বড়ো ডাঙৰীয়া এনেকাকে অভিযোগ তেওঁলোকে দি আছে। সেই ক্ষেত্ৰত তেওঁলোকে ভোট কেৰি কৰিব পাৰে কাৰণে সক্ষম হৈছিল, ঠগাই পেলাই ভোট লৈছিল, কিন্তু দাবী ধমকি দি পেলাই ভোট লৈছিল। এইবাৰ ৰাইজে তেওঁলোকক ভোট নিদিয়ে, এই কথাটো একদম স্পষ্ট, কাৰণ তেওঁলোকে ৰাইজক ঠগালে নহয়। আৰু ইতিমধ্যে আপোনালোকে এটা বস্তু দেখা পাইছে নাই, তেওঁলোকৰ MCLA ফুৰিবাৰীৰ MCLA ফুৰিবল ৰহমান ইতিমধ্যে তেওঁলোকৰ দলৰ পৰা পদত্যাগ কৰিছে। বিভিন্ন দলৰ তেওঁলোকৰ MCLA আজিৰ দিনত EM GM তেওঁলোকৰ টপ ৰেংকৰ মাইনৰিটি লিডাৰবিলাক আজিৰ দিনত ওলাইছে। যদি ইমানে ভাল কাম কৰিছে BPF দলে, ইমানে যদি উন্নতি কৰিছে ৰাইজৰ কাৰণে কাম কৰে, তেওঁলোকে আজিৰ দিনত কিয়ৰ কাৰণে দল এৰি পেলাই মানুহবিলাক আহিব লগা হৈ আছে? নিশ্চয় ইয়াতে কিবা এটা কাৰণ আছে। CSBৰ বোৰ্ড গঠন কৰিছে, তেওঁলোকে মাইনৰিটি মানুহ এজন দিব পৰা নাই। তাৰপিছত শেষলৈ এতিয়া মানুহ এটা দি পেলাই তেওঁলোকে দুনিয়াৰ পইচাৰ কলা বজাৰ এটা আৰম্ভ কৰি দি আছে। তেওঁলোকে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নামত অভিযোগ উঠায়। তেওঁলোকৰ নামত 17 বছৰ যে ৰত্নাকৰে আজি বাল্মীকি হৈছে BPF দলত। আপোনালোকে চিন্তা, কামাল আজাদ ডাঙৰীয়া কোন আছিল? এটা কথা স্পষ্ট জানিব বিচাৰিম আপোনালোক, যে প্ৰমোদ বড়োৰ যিহেতু টকা আহিছিলে সেইবিলাক বস্তু পকেটত লৈ আছিল বুলি কৈছিলে হাগ্ৰামা মহিলাকেইটাই, কিন্তু ইউটিলাইজ কৰিব পৰা নাই। সেইবিলাক টকাইদি আমি বৰ্তমান আধাৰশিলাবিলাক স্থাপন কৰি আছো বুলি তেওঁ নিজে কৈছে। সত্য কিমান? চাওক, প্ৰমোদ বড়ো ডাঙৰীয়া যিখিনি টকা আহিছে, হাগ্ৰামা মহিলা ডাঙৰীয়াই আচলতে তেখেতৰ চৰকাৰ চলা দিনকালীন BTC অফিচটো অফিচ নাছিল। প্ৰমোদ বড়ো ডাঙৰীয়াই বৰ্তমান 5টা বছৰ চৰকাৰ চলাকালীন BTC অফিচটো অফিচ কৰি থৈছে। আজিকালি ডিজিটেলৰ যুগ। BTC ছেক্ৰেটাৰী অফিচত এজন ষ্টাফে 2টা বজাত ডিউটি জইনিং কৰি পেলাই 3টা বজাত গুচি যোৱা আছিল। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াৰ দিনত তেওঁলোকে টাইমলি আহি পেলাই অফিচত এটেণ্ড কৰিব লগা হৈছে, টাইমলি তেওঁলোকে ডিউটি কৰি উভতি যাব লগা হৈছে, আৰু অফিচ কৰি দিছে। হাগ্ৰামাৰ দিনত হাগ্ৰামা মহিলা ডাঙৰীয়া এটা ফাণ্ড আছিল CD ফাণ্ড বুলি, সেই CD ফাণ্ডৰ কোনো তথ্যই নাই। হাগ্ৰামা মহিলা যেনে তেনে তেওঁলোকৰ পইচাবিলাক যেনেকে গুচি এনেকে ওলাই পেলাই খাইছে। হাগ্ৰামা শিলিগুৰিত বহি পেলাই BTC অফিচ চলাইছিল, কেতিয়াবা কলকাতাত বহি পেলাই অফিচ চলাইছিল, কেতিয়াবা দাৰ্জিলিঙত বহি পেলাই তেখেতে BTC অফিচ চলাইছিল। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই তেনেকুৱা কৰিব নাছিল। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই অফিচ বনাই পেলাই বস্তুটো গোটেইখিনি চিষ্টেমত আনি পেলাই এটা প্ৰক্ৰিয়াৰ মাজেৰে BTC চৰকাৰখন চলাই লৈ গৈছিল। আৰু বৰ্তমান হাগ্ৰামা মহিলা ডাঙৰীয়া চৰকাৰত বহাৰ পিছত সেই চিষ্টেমটো তেখেতে বুজি পোৱা নাই।